राधे कृष्णा कर्क राशि 2026 আপোনালোকৰ কাৰণে কেনেকুৱা হ'ব ওলাইছে কি ভাল বেয়া আপোনালোকৰ কাৰণে গাইডেন্স আছে সিম্পলি টেৰট ডেক ইউজ কৰিম আপোনালোকৰ গাইডেন্সৰ কাৰণে মানি অৰিকেল ডেকৰ পৰা মানি লাভ অৰিকেল ডেকৰ পৰা লাভ আৰু স্পিৰিচুৱেলিটিৰ কাৰণে আমি স্পিৰিচুৱেল ডেক ইউজ কৰিম টোটেল 4খন ডেক ইউজ কৰি আছো আপোনালোকৰ ক্লিয়াৰিটি আৰু গোটেই বছৰটো আপোনালোকৰ কেনেকুৱা হ'ব 2026 স্পেশালি कर्क राशिर मानु আপোনালোকে वाटर साइन হয় আপোনালোকে বহুত বেছি সেনসিটিভ হয় আৰু ইমোশনাল হয় হেতু আপোনালোকৰ ক্যাৰেক্টাৰ আপোনালোকৰ নেচাৰ হয় कर्क राशिৰ मानु আপোনালোকৰ বহুত বেছি জ্যোতিষাস্ত্ৰৰ মতে এইটো বছৰত মানে 2025ৰ লাষ্টৰ ফালে ডিসেম্বৰ মাহৰ পৰা আপোনালোকৰ গুৰু বৃহস্পতিৰ কৃপা আপোনালোকে 12 বছৰৰ পিছত পাবলে ওলাইছে মানে আপোনালোকৰ বহুত বেছি ভাল সময় 2026 জ্যোতিষাস্ত্ৰৰ মতে ঠিক আছে তো এঞ্জেলৰ গাইডেন্স লৈ লম কেনেকুৱা ধৰণৰ কি গাইডেন্স আছে এঞ্জেলস প্লিজ গাইড কৰিবা कर्क राशिৰ কাৰণে কেনেকুৱা কি ভাল বেয়া গাইডেন্স আছে कर्क राशि प्लीज गाइड sorry ओके कर्क राशि আপোনালোকৰ বহুত বেছি ভাল ইয়াতে ফাৰ্স্ট কাৰ্ড আপোনালোকৰ আহিছে যে আপোনালোকৰ এইটো বছৰত জুপিটাৰৰ লগতে ভিনাসও এক্টিভ হৈ যাব মানে আপোনালোকে গুৰু কৃপাৰ লগতে আপোনালোকে শুক্ৰ যোনটো আপোনালোকৰ প্ল্যানেটস হয় তাৰ যোনটো এটা লাক্সাৰিয়াস লাইফৰ যোনটো এটা এনজয়মেন্ট হেতু আপোনালোকে কৰিব পাৰিব আপোনালোকৰ যেটো বস্তু আপোনালোকে বহুত বেছি টাইমৰ পৰা পোৱা নাছিলে বহুত প্ৰবলেমত আছিল টকা পইচাৰ ব্লকেজেস বা টকা পইচাৰ প্ৰবলেম হেইবিলাক আপোনাৰ এইটো বছৰত খুল খাপলে ওলাইছে বহুত বেছি ভাল এচিভমেন্ট টকা পইচাৰ ফালৰ পৰা আপোনালোকৰ আহিব বহুত বেছি কমফৰ্টেবল লাইফ আপোনালোকৰ জুন জুলাইৰ পৰা আপোনালোকে ইয়াৰ একচন আৰু ইয়াৰ যোনটো প্ৰভাৱ বেছিকে দেখা পাব বহুত বেছি ভাল সিচুৱেচনত আপোনালোকে আহিব ওয়াৰ্ক প্লেছতো বহুত বেছি ভাল মান সম্মান আপোনালোকৰ বাঢ়িব আৰু আপোনালোকে ষ্টেবিলিটি পাব বহুত বেছি ওভাৰঅল আপোনালোকৰ প্ৰফেশনালি বহুত বেছি ভাল সিচুৱেচন ঠিক আছে কোনোবাই যদি ইয়াতে ঘৰ গাড়ী সম্পত্তি কৰিম বুলি ভাবে তেতিয়া হলে কৰিব পাৰিব আৰু অলপমান ডিটেইলৰ কাৰণে টেৰটৰ গাইডেন্স লৈ লম এঞ্জেলস প্লিজ ওকে বহুত বেছি ভাল আহিছে कर्क राशि আপোনালোকৰ ক্যান্সাৰ বহুত বেছি ভাল ঠিক আছে ইয়াতে ফার্স্ট কার্ড এখন মই লৈছো এখন আহিছে সান কার্ড হয় এখনৰ মিনিং হৈছে যে আপোনালোকৰ যদি কিবা মাটি সম্পত্তিৰ ডিলিং আপোনালোকে কৰে তেতিয়া হলে বা আপোনাৰ নিজৰ মাটি সম্পত্তি আছে আপুনি যদি তাতে যদি কিনা বেচা কিবা যদি কৰিব বিচাৰি আছিল তেতিয়া হলে এইখন কাৰ্ডছে আপোনাক বহুত বেছি ভাল পজিটিভ ভাইব্ৰেশন দিছে যে এইটো কাম আপুনি এই বছৰ কৰি কেনে সাকসেস হৈ যাব আৰু সেই কামটো আপুনি বহুত বেছি ভালকে কৰিব পাৰিব তাৰ পৰা আপুনি বহুত বেছি ভাল এটা এমাউন্ট আপুনি পাব ঠিক আছে আৰু আপুনি যদি ৰিসাৰ্চৰ কাম কৰিব বিচাৰে ৰিসাৰ্চ মানে কিছুমান বস্তু যদি আপুনি জানিব বিচাৰিছিল কিছুমান বস্তু আপুনি বহুত বেছি ডিপাৰ লেভেলত আপুনি চাব বিচাৰিছিল বা কিছুমান বস্তু গম পাব লাগিছিল এনেকুৱা আপোনাৰ কাম চলিব তাতে তেনেকুৱা ধৰণৰ যদি ৰিসাৰ্চৰ কামত আপুনি আছে তেতিয়া হলে তাতে আপোনাৰ কাৰণে বহুত বেছি আপোনালোকৰ কাৰণে ভাল হয় कर्क राशि ঠিক আছে ইয়াতে লাভাৰ্সৰ এনাৰ্জি আহিছে মানে ৰিলেশনশিপত আপোনালোকৰ কাৰণে বহুত বেছি ভাল হয় আৰু সাডেনলি আপোনালোকৰ বহুত বেছি ইয়াতে ভাল হোৱা দেখা গৈছে কিন্তু ইয়াতে থাৰ্ড পাৰ্টি ইস্যু আহিছে দ্যাট মিন্স আপোনাৰ কিছুমান ক্লোজ ওয়ান ফ্ৰেন্ড সাৰ্কেল হ'ব পাৰে ৰিলেটিভস হ'ব পাৰে বা ঘৰৰ কিছুমান এনেকুৱা আমি বন্ধু বান্ধৱৰ যোনটো নেকি আমাৰ ৰিলেশনত নালাগে কিন্তু আমি বহুত ভালকে কথা বতৰা পাতো তেওঁলোকৰ অলপমান জেলাসি ফিল হ'ব পাৰে তেওঁলোকে আপোনাৰ ওপৰত অকমান জ্বলিব পাৰে ইয়াতে হেতু অলপমান গাইডেন্স ইয়াতে আহি আছে ঠিক আছে আপোনালোকৰ যদি বহুত বেছি ভাল সিচুৱেচন আৰু বেছি বেটাৰতকে বেটাৰ বিচাৰে তেতিয়া হলে আপোনালোকে ৰূপ ধাৰণ কৰিব পাৰে ৰূপ মানে আপুনি চেইন পিন্ধিব পাৰে ৰূপৰ চেইন পিন্ধিব পাৰে যদি লেডিজ হয় তেতিয়া হলে পায়েল বিচিয়া এনেকুৱা টাইপৰ বস্তু যোনবিলাক আঙঠি এনেকুৱা ধৰণৰ যদি কিবা পিন্ধিব বিচাৰে তেতিয়া হলে আপোনালোকে বেছিকে ধাৰণ কৰিলে আৰু বেছি ভাল আপোনালোকৰ মুন ব্যালেন্স থাকিব ইমোশনালি ডিস্টাৰবেন্সৰ পৰা এইটো বছৰত আপুনি বাচিব তো कर्क राशि
আপোনালোকৰ মানিৰ ফালৰ পৰা চাই ল'ম যে মানি অৰিকেল ডেকৰ পৰা কি গাইডেন্স আহি আছে এঞ্জেলছ প্লিজ গাইড কৰিবা মানি অৰিকেল ডেকৰ পৰা কি গাইডেন্স আহি আছে ওকে এঞ্জেল হেল্প আপোনাক ডেফিনেটলি ডিভাইনে এইটো বছৰত বহুত বেছি হেল্প কৰিব আৰু বহুত বেছি আপোনালোকে নিজৰ কাম কৰিব বিচাৰি আছে আপুনি যদি বিচাৰি আছিলে আপোনাৰ যদি কিছুমান ঋণ আছে বা ধাৰ আছে আপুনি সুদত টকা লৈ ৰাখিছিলে বা আপুনি বেংকৰ লোন কৰি ৰাখিছিলে এইটো বছৰত ক্লিয়াৰ কৰিবৰ কাৰণে আপুনি সেইটো অপৰচুনিটি পাই যাব যোনটো বস্তু আপোনাৰ হেম্পাৰ নিচিনা লাগি আছিলে বহুত বেছি আপুনি ষ্টাক ফিল কৰি আছিলে যে মই এইটো ক্লিয়াৰ কৰিব লাগে বাট মই পৰা নাই ক্লিয়াৰ কৰিবলৈ এইটো বছৰত আপুনি ক্লিয়াৰ কৰিব পাৰিব বুলি কেনে ইয়াতে ইয়েছ আহি আছে আপোনালোকে পুৰণা পইচা লেনদেন যিখিনি সুদত টকা লৈ ৰাখিছিলে হেনেকুৱা যদি কিছুমান ধাৰ ঋণ আছে তেতিয়াহ'লে ইয়াতে ক্লিয়াৰ কৰিব পাৰিব কোনো ধৰণৰ একো প্ৰব্লেম আৰু ব্লকেজেছ নহয় ডিভাইনে আপোনাক হেল্প কৰিব আৰু আপোনাৰ কাৰণে কিছুমান এনেকুৱা সিচুৱেশ্যন আৰু অপৰচুনিটি আহিব ওকে এঞ্জেলছ প্লিজ গাইড কৰিবা এইটো আমি পাৰ্টনাৰশ্বিপৰ কাৰণে লাভ অৰিকেল ডেক ইউজ কৰি আছোঁ যে ইয়াতে ৰিলেশ্যনশ্বিপৰ কাৰণে কেনেকুৱা ধৰণৰ কি আছে ওকে আপোনাৰ ইয়াতে কিছুমান ইয়াতে শুনিবৰ কাৰণে মিউজিকৰ কাৰ্ডছ আহিছে আপুনি যদি মিউজিক শুনি বা ডান্স কৰি ভাল পায় বা আপুনি যদি এনেকুৱা ধৰণৰ কিছুমান যাৰ যোনটো মন যায় আৰু কিছুমানে হাৰ্শ মিউজিক শুনি ভাল পায় কিছুমানে সফ্ট মিউজিক কিছুমানে ডিভাইন মিউজিক শুনি ভাল পায় তো সেনেকুৱা ধৰণৰ মিউজিকৰ লগত আপুনি এইটো বছৰত কানেক্ট কৰিব লাগে আৰু আপোনাৰ ৰিলেশ্যনশ্বিপ বেটাৰতকৈ ফাৰ বেটাৰ হ'ব আপোনালোকৰ যাৰ লাভ লাইফ চলি আছে প্ৰেম বিবাহ যদি কোনোবাই কৰিব বিচাৰিছে তেতিয়াহ'লে এইখন কাৰ্ডছত টোটেলি সেইটোৱে ভাইব্ৰেশ্যন হয় আপোনালোকে লাভ মেৰেজ কৰিব পাৰিব বা আপোনালোকে যদি অলৰেডি মেৰেজ আপোনালোকৰ লাইফত হৈ গৈছে তেতিয়াহ'লে বহুত ভাল আপোনালোকৰ ৰিলেশ্যনশ্বিপ ইয়াতে হৈ যাব আৰু বহুত বেছি ভালকৈ ডিপাৰ ৰিলেশ্যনশ্বিপ হ'ব বহুত বেছি আপোনালোকে সোল টু সোল কানেক্ট হ'ব এইটো ৰিলেশ্যনশ্বিপত ঠিক আছে আৰু ডিভাইনৰ ফালৰ পৰা গাইডেন্স চাই ল'ম যে কোনটো কাৰ লগত আপোনালোকে এইটো বছৰত কানেক্ট কৰিব আৰু বেছি ভাল এনাৰ্জি হ'বৰ কাৰণে ওকে বিষ্ণু ইয়াতে আপোনাৰ কাৰণে কাৰ্ড আহিছে কৰ্ক ৰাশি ডেফিনেটলি আপোনালোকে গুৰু বৃহস্পতিৰ কৃপা এইটো বছৰত ইমান টাইমৰ পিছত পাই আছে 2026ত আপোনালোকে বিষ্ণু নাৰায়ণ শ্ৰীকৃষ্ণ এনেকুৱা যিখিনি আপোনাৰ বিষ্ণুৰ অৱতাৰ আছে তাৰ লগত কানেক্ট কৰিব পাৰে পূজা কৰিব পাৰে মন্ত্ৰ জাপ কৰিব পাৰে বা যদি ভাগৱত গীতা আপুনি পঢ়ে তেতিয়াহ'লেও আপোনালোকৰ কাৰণে বহুত বেছি ভাল হ'ব আপুনি যেনেকেই কৰি কেনে ভাল পায় যদি মেডিটেশ্যন কৰি ভাল পায় তেতিয়াহ'লে মেডিটেশ্যনো কৰিব পাৰে বহুত বেছি ভাল কাৰ্ড আহিছে বহুত বেছি আপুনি ইয়াতে হেল্প পাই আছে পুৰণা যিবোৰ প্ৰব্লেম আছে সেইবোৰ প্ৰব্লেম এইটো বছৰত 2026 আপোনালোকৰ সকলো প্ৰব্লেম আপোনালোকৰ খতম হ'ব কৰ্ক ৰাশি কেঞ্চাৰ আপোনালোকৰ কাৰণে আৰু কোনো ধৰণৰ একো ব্লকেজেছ নাথাকিব জাষ্ট আপুনি যোনটো ফ্ল'ত কাম কৰি আছে সেইটো ফ্ল'ত কাম কৰি গৈ থাকিব লাগে ঠিক আছে আৰু এইটোৱে হৈছে আপোনালোকৰ ৰিডিং লাষ্ট আমি চাই ল'ম যে সন্তানৰ ফালৰ পৰা ঘৰৰ ফালৰ পৰা ইয়েছ আপুনি যদি সন্তানৰ ফালৰ পৰা আপুনি যদি মেৰিড হয় বাচ্চাৰ প্ল্যানিং কৰিব বিচাৰে তেতিয়াহ'লে ইয়েছ কৰিব পাৰে আৰু যদি আপোনালোকে অলৰেডি বাচ্চা আছে তেতিয়াহ'লে আপোনাৰ ঘৰত যদি সন্তান আছে সন্তানৰ লগত আপোনাৰ ৰিলেশ্যন আৰু বেছি ভাল আৰু ফাৰ বেটাৰ হোৱা ইয়াতে দেখা গৈছে বহুত বেছি ভাল পজিটিভ কাৰ্ড আহিছে কোনো ধৰণৰ একো হেৰি নাই আপুনি এইটো বছৰত অলপমান এনেকুৱা ধৰণৰ ভাইব্ৰেশ্যনছ আহি আছে যে কৰ্ক ৰাশি মানুহ এইটো বছৰত অলপমান কম কথা পাতিব বা নিজৰ মাজতে অকণমান আহিব বা এনেকুৱা ধৰণৰ কিছুমান মানে ভগৱানৰ লগত কানেক্ট হোৱা বা স্পিৰিচুৱেলিটিৰ ফালে যোৱাও ইয়াতে কানেকশ্যন মই দেখা পাই আছোঁ আপোনালোকে হয়তো কমকৈ মানুহৰ লগত লগ পাবলৈ বিচাৰিব বা অকলশৰীয়াকৈ থাকিব বিচাৰিব এনেকুৱা ধৰণৰ এটা এনাৰ্জি শ্বিফটিং আপোনালোকৰ হ'ব পাৰে অভাৰঅল আপোনালোকৰ চিম্পলি এটাই কথা যে জুন জুলাইৰ পৰা আপোনালোকৰ টাইম পিৰিয়ড চবতকৈ বেছি ভাল হ'ব
যিখিনি লোন বা কিবা কিবি আছে আপোনালোকে ক্লিয়াৰ কৰিবৰ কাৰণে ট্ৰাই কৰিব সেইটো আপোনালোকৰ কাৰণে বহুত বেছি বেটাৰ হ'ব আৰু বিষ্ণু আপোনালোকক যাতে শ্ৰীকৃষ্ণ আপোনালোকক যাতে বহুত বেছি এইটো বছৰত আশীৰ্বাদ কৃপা কৰে যাতে সকলো ব্লকেজেছ আপোনালোকৰ লাইফৰ পৰা দূৰ হৈ যায় সেইখিনি আশীৰ্বাদৰে থ্যাংক ইউ সো মাচ